1 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব এনআৰচিৰ অন্তিম পৰ্যায়ৰ প্ৰপত্ৰ পৰীক্ষা। ঘৰে ঘৰে গৈ এনআৰচিৰ বিষয়া কৰ্মচাৰীয়ে প্ৰপত্ৰ পৰীক্ষা কৰিব। 2018 বৰ্ষৰ 31 জুলাই নে 2017 বৰ্ষৰ 31 ডিচেম্বৰত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু এনআৰচিৰ অন্তিম পৰ্যায়ৰ প্ৰপত্ৰ পৰীক্ষা 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। এনআৰচিৰ বিষয়াই ঘৰে ঘৰে গৈ প্ৰপত্ৰ পৰীক্ষা কৰাৰ পিছতে প্ৰকাশ পাব এনআৰচি। শিলচৰত স্পষ্ট কৰিলে দেশৰ মহাপঞ্জীয়ক শৈলেশে। It is not a process of any misgivings or misinformation. It is a requirement and there is nothing to be fearing about it. It is a positive element that we are going to their doorsteps rather than calling them. ডিসেম্বৰৰ পৰা হ'বলগীয়া প্ৰপত্ৰ পৰীক্ষাক লৈ কাকো শংকিত নহবলৈ আহ্বান ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ। ৰাইজৰ ঘৰত আমি তেওঁৰ পদূলিত গৈ আমি ভেৰিফিকেশ্যনৰ কামটো কৰি আছো। আমাৰ কোনো ধৰণে যাতে এফেক্ট নহয়, বেয়াকে এডভাৰ্চলি এফেক্ট নহয়, এইটো আমি